সতীৰ্থসকল, আজি এই সন্ধ্যাপৰত প্ৰায় বিয়লি বেলা আমি এখন বিয়া খাবলৈ আজি আহিলোঁ। অৱশ্যে বিয়াখন মোৰ ভাইটিৰ ঘৰতে হয়, মোৰ পৰিয়ালৰ হয়। আৰু এই বিয়াখনত আজি মই আহি মোৰ মিলন ছাৰৰ সতীৰ্থ হয়, এজন ভাল বন্ধু, এয়া তেখেতক লগ পালোঁ। আৰু এয়া মোৰ ৰঞ্জন, তেখেতো ইয়াত বিয়াত উপস্থিত আছে। আজি এই বিয়াখনত বিভিন্ন জেগাৰ পৰা বন্ধু বান্ধৱকে ধৰি বিভিন্ন আলহী অতিথি আহি এই বিয়াখন এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছে। সঁচাকৈ ভাল লাগিছে বিয়াখন। আৰু আমিও পৰিয়ালৰ সৈতে আহিলোঁ, আহি পিনি বিয়াখনত খোৱা বোৱাৰ পৰা ইত্যাদি কৰি যথেষ্ট আদৰ আৰু সন্মানেৰে বিয়াখন অনুষ্ঠিত কৰিছে। ভাল লাগিছে। আৰু এয়া মই দেখাই আছোঁ আপোনালোকক মিউজিক ছিষ্টেম দি আছে। আৰু এয়া আমাৰ লগতে অনিল ছাকো কি সৌভাগ্য পাই গ'লোঁ, আৰু ভাল লাগিলে। নিশ্চয় খোৱা বোৱা হ'ল চাগে, আপুনি খালে ন? নিশ্চয় এয়া মই এইফালৰ দেখাম আমাৰ এয়া পৰিয়ালৰ মানুহ ইয়াতো যথেষ্ট আছে। এয়া কমলা বুলি কয়, এয়া আমি কমলাক বিয়াত আজি লগ পালোঁ। নিশ্চয় ভাল চাগে ন? ভাল। আৰু সকলোকে দেখালোঁ। এয়া আপোনালোকৰ বিভিন্ন জেগাৰ পৰা এয়া আলহী অতিথি আহি আছে। এয়া ৰভাস্থলীত তেখেতলোকে সুন্দৰকৈ বহিছে আৰু খোৱা বোৱাৰ ব্যৱস্থা এয়া কৰি আছে। ৰাইজ গৈ আছে, যথেষ্ট ভিৰ হৈছে। এই আপোনালোকে দেখিছে এটা সুন্দৰ পেণ্ডেল তেখেতে নিৰ্মাণ কৰি আজি বিয়াখন অনুষ্ঠিত কৰিছে। এয়া মই কন্যাৰ ওচৰলৈ আহিছোঁ। কন্যা ইতিমধ্যে এয়া সাজপাৰত বহি আছে তেওঁ লগৰীৰ লগত। এয়া সৌন্দৰ্য খুব সুন্দৰকৈ এই ভ্ৰমণটো মানে বনাইছে আৰু সুন্দৰকৈ ইয়াত তেওঁ বহি আছে। তেওঁ ইয়াতে সকলোৱে যি পাৰিছে মাতিছে। আৰু ছাইডৰ পৰা এয়া দেখিছে নিশ্চয় সুন্দৰকৈ আসনখন সজাইছে। আৰু তেওঁ লগৰসকলে সুন্দৰকৈ এই বিয়াখনত আজি ফূৰ্তি যথেষ্ট কৰিছে। মই আপোনালোকক অকণমান ভিতৰলৈ যাবলৈ বিচাৰিছোঁ। এই ৰন্ধনশালৰ ভিতৰত খোৱা বোৱা পৰা ইত্যাদি কৰি এইখিনি চলি আছে। যথেষ্ট ৰাইজ আহিছে, আহি পিনি ইয়াত খোৱা বোৱাত অংশগ্ৰহণ কৰিছে। খোৱা বোৱা বিশেষকৈ খুব সুন্দৰকৈ দিছে বুলি মই ক'ব লাগিব, যিহেতু নেকি আমাৰ ইয়াৰ ভণ্টি হয়। তেওঁ আহি ইয়াৰ খোৱা বোৱাত ব্যস্ত হৈছে। ভাল লাগিছে আজি বিয়াখনৰ যিটো সৌন্দৰ্য বা আজি বিয়াখনত যিমানখিনি বন্ধুত্ব বা লগৰী লগ পাইছোঁ, একচুৱেলি ভাল লাগিছে। বহুত দিনৰ মূৰত লগ নোপোৱা কিছুমান মানুহ লগ পাইছোঁ। আৰু বিশেষকৈ মই অকণমান ৰন্ধনশাললৈ গুচি আহিছোঁ। এয়া আমাৰ বাপসকলে মাছ এয়া বাতিত ধুনীয়াকৈ সজাই আছে ভকতসকলক দিবলৈ কাৰণে। আৰু এয়া ৰন্ধনশালত বাপ সমস্তই ধুনীয়াকৈ এয়া ৰন্ধন প্ৰণালী কৰি আছে। মই ইয়াৰ পৰাই ভিডিঅ'টো লৈছোঁ, কিন্তু মই বিশেষকৈ সাজপাৰত নাই কাৰণে ভিডিঅ'লৈ যোৱা নাই। ইয়াৰ পৰাই তেখেতলোকে এয়া ৰন্ধন প্ৰণালী ধুনীয়াকৈ কৰি আছে। এয়া ভাত পানী বনাই আছে। এই সুন্দৰকৈ বিয়াখন পৰিচালনা কৰি আছে সকলোৱে। ভাল লাগিছে। এই বিয়াত আপোনালোকে দেখিছে এটা উলহ মালহ পৰিস্থিতি। ল'ৰাসকলে সুন্দৰকৈ ডেন্স মাৰিছে। এয়া আমাৰ গাভৰু ছোৱালীহঁতে ধুনীয়াকৈ নাচিছে বিয়াত সুন্দৰকৈ চেৱে মিউজিকৰ। লগতে আমাৰ শ্ৰীমতীয়ে ভাগ্যই অকণমান ডেন্স গাৰ হিলাই আছে। ভাল লাগিছে। আজি পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ হৈছে। আৰু বিশেষকৈ এই বিয়াখন আমি নৱাই তুলনি বা কন্যাকাল বুলি কওঁ। বিশেষকৈ এখন বৰ বিয়াৰ গোটেই অনুষ্ঠিত কৰা হৈছে। এয়া দেখিছে আপোনালোকে সকলো বহি আছে সুন্দৰকৈ। আৰু অতিথিয়ে যথেষ্ট সুন্দৰকৈ বহি তেখেতলোকে গৃহস্থই শুশ্ৰূষা কৰিছে। একাদিক্ৰমে ৰন্ধনশাললৈ প্ৰত্যেককে নি থকা হৈছে। আৰু মানুহৰ ভিৰ এই ইয়াত যথেষ্ট এয়া হৈছে। গতিকে একাদিক্ৰমে প্ৰত্যেকজন মানুহকে তেওঁলোকৰ যি জলযোগৰ ব্যৱস্থা কৰিছে, খোৱা বোৱা তেখেতলোকে তাত যথেষ্টখিনি মানুহক নি খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে। আপোনালোকক মই দেখালোঁ। এটাইখিনি ছাইডতে দেখিছে এয়া মানুহ প্ৰত্যেক জেগাৰ পৰাই আপুনি দেখিছে আহিছে। তেওঁ বন্ধু বান্ধৱ ইত্যাদি কৰি অকণমান আপোনালোকক দেখালোঁ। কইনাৰ দেউতাক দেই, এই মানে এওঁ মানে সময় নাই আৰু আলহীক শুশ্ৰূষা কৰি আছে, বতাহ হাতত লৈ আছে। গতিকে তাৰ ভিতৰতে অকণমান এই ভিডিঅ'টোত মই লৈ ল'লোঁ। গতিকে এয়া আমাৰ মানিক ছাৰহঁত আহি পালেহি। লগতে তেখেতলোককো মানে ঘৰত মাত কথা একেটা মাতি আছে। কথা হ'ল কি এটা ব্যস্ততাৰ মাজত তেখেতে আজি যি বিয়াখন অনুষ্ঠিত কৰিছে সঁচাই ভাল লাগিছে। তেখেত যথেষ্ট আমাৰ সমাজৰ ফালৰ পৰা এজন আগৰণুৱা ব্যক্তি। আৰু মই লগতে আপোনালোকক দেখাম এয়া কইনাৰ য'ত ৰখি আছে। এয়া দেখিছে সুন্দৰকৈ তেওঁ লগৰীসকলে তেওঁক
সময় বন্ধু আৰু সতীৰ্থ আছিল আমাৰ ৰঞ্জন, বৰ্তমানেও আছে। সেয়েহে আজি বহুত দিনৰ মূৰত এই বিয়াখনত তেওঁক লগ পাই মই বহুত আনন্দিত। আৰু এই বিয়াখনৰ মালিকজন মানে কথা হ'ল কি যিজন গৃহস্থী আমাৰ এখেতৰ মানে সখী হয়, সেইটো কাৰণত তেখেতে মানে আজি এই বিয়াখনত ওতঃপ্ৰোতভাৱে জড়িত আছে। আৰু সমবয়সী আলহী অতিথিকে শুশ্ৰূষাকে ধৰি তেখেতে এই বিয়াখনত এটা সুন্দৰ পৰিচালনা কৰিছে। এয়া আমাৰ ৰঞ্জন দাস। গতিকে তেখেতৰ যি এই বিয়াখনত প্ৰতিভা আছে এয়া নকৈ নোৱাৰি। তেওঁ কষ্টৰ ফালৰ পৰাও আৰু অন্য ফালৰ পৰাও যথেষ্টখিনি তেখেতে এই সহযোগখিনি বিয়াখনত ৰাখিছে। নিশ্চয় তেখেতক পাই ভাল লাগিব। এয়া আমাৰ ৰুবুল বৰা ছাৰক লগ পালোঁ, ভাল লাগিলে আজি বিয়াখনত। একেলগে বহিলোঁ, কথা বতৰা পাতিলোঁ আৰু আদি অন্তৰ মানে যি কথা আলাপ আলোচনাৰ মাজেৰে আমি আজি চমুকৈ হ'লেও কথা পাতিলোঁ। বিয়াখনত সঁচাকৈ বহুত ভাল লাগিলে। তেখেত মোৰ বহুত পুৰণি বন্ধু আৰু লগতে মোৰ এয়া ল'ৰা বন্ধু নাই, এয়া ল'ৰা বন্ধু। আজি বিয়াখন সঁচাকৈ বহুত ভাল লাগিছে। মোৰ পিছফালেও যথেষ্ট সতীৰ্থ আছে আৰু ভাল লাগিলে। তেওঁৰ নাম ববি হয়। গতিকে এই বিয়াখনৰ লগত তেওঁ যথেষ্ট এটা সম্বন্ধ আছে। তেওঁ এই বিয়াঘৰৰ যিঘৰ গৃহস্থী তেওঁ আঁতৰিনী হয়। সদায় ভাল লাগিলে আজি বহুত দিনৰ মূৰত দুয়োফালৰ দুয়োষাৰ পাতিলোঁ আৰু এই বিয়াখনৰ মই দেখালোঁ। এয়া আমাৰ শিশু আঁতৈ। কি সৌভাগ্য আজি বিয়াত তেখেতক লগ পাই গ'লোঁ, ভাল লাগিলে। ইয়াতো ভালে আছে আপুনি? অঁ। গতিকে বিয়াত ৰাতিপুৱাৰ পৰাই জড়িত আছে নহয় জানো? হয়। লগতে এইকেইজনো আমি দেখা পালোঁ আজি বিয়াত ভাল লাগিলে। খুব ভাল কথা হৈছে, ৰাতিপুৱাৰ পৰা এখেতলোকে যথেষ্ট পৰিশ্ৰম কৰিছে। মই অকণমান এই ভিডিঅ'ত তেখেতলোকক ল'লোঁ। আৰু আমাৰ এইফালে আমাৰ এই আঁতৰি বহি আছে কৃষ্ণ। গতিকে বিয়া তেখেতেও ৰাতিপুৱাৰ পৰা যথেষ্ট কষ্ট কৰিছে, মই অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। এইজন আঁতৰিও আছে। আমাৰ ছাৰে এয়া লাহে লাহে মাছৰ কাঁইট লাগে বুলি খুব ভয়তো মানে কথা হ'ল কি লাহে লাহে খাই আছে দেই। এয়া ৰুবুল ছাৰ, নিশ্চয় তেখেতক এয়া দেখা দিছে আপুনি। ভাল লাগিলে। গতিকে এমুঠিয়ে লৈ আছে। মই খোৱা সময়ত তেখেতক বেছি ডিষ্টাৰ্ব নিদিওঁ, কিন্তু অকণমান ল'লোঁ ভিডিঅ'। আমাৰ বাবুৱাটো এয়া সুন্দৰকৈ বহি আছে আৰু ৰাতিপুৱাৰ পৰা তেখেতে যথেষ্ট পৰিশ্ৰম কৰিছে, কিন্তু ভাল লাগিল। অকণমান ভিডিঅ' ল'লোঁ।